হেল্ল' এইটো মোৰ ইউকেৰ পৰা প্ৰথম ব্লগ যোৱা ব্লগটো যদি আপোনালোকে চাইছে তেনেহ'লে গম পাইছে কি মই মুম্বাইৰ পৰা লণ্ডন ট্ৰেভেল কৰি আহিলোঁ সদ্যহতে মই আছোঁ ব্ৰিষ্টলত আৰু লণ্ডনৰ পৰা যোনখিনি মানুহ আহিছে তেওঁলোকেতো নিশ্চয় জানে আৰু বাকীখিনিৰ কাৰণে কৈ দিছোঁ কি লণ্ডনৰ পৰা ব্ৰিষ্টল প্ৰায় 180-190 কিলোমিটাৰ্ছ দূৰত হয় আৰু ৰাস্তাইদি আহিলে 2 ঘণ্টাতকৈ অকণমান বেছি লাগে তো আমি আহিলোঁ আৰু আজি হৈছে এটা বিশেষ দিন সেইটো হৈছে 12 ফেব্ৰুৱাৰী আৰু লাকিলি আমাৰ মিলি গ'ল কাৰণ আজি হৈছে আমাৰ মেৰেজ এনিভাৰ্চাৰী আৰু কেমেৰাৰ পিছফালে আছে মোৰ হাজবেণ্ড একচুৱেলি মই এইখিনি চব ভইচ অভাৰ দিবলগীয়া হৈছে কাৰণ ইমানেই বেছি বতাহ আছিলে কি মই সেইটোত আপোনালোকে মোৰ মাতটোৱে শুনা নাপালেহেঁতেন তো আজি মই প্ৰথমে আমি আহিছোঁ ইষ্টভিল পাৰ্ক ব্ৰিষ্টলত ইয়াতেতো কি আৰু এনেকুৱা জাতীয় গাৰ্ডেন খোজেপতি ইমানেই ধুনীয়া লাগে এনেকুৱা মুকলি জেগা সেইফালে ৰাস্তাত গাড়ী চলি আছে দেখিছেনে চকুত যিমানলৈ যায় সিমানলৈ সেউজীয়া মই এনেকুৱা জেগা বিচাৰি আগতে সদায় ঘূৰি ফুৰোঁ সেইফালে দূৰত ফুটবলাৰ্ছ গেং আছে তো আজি আমি আমাৰ এনিভাৰ্চাৰী বুলি অকণমান বাহিৰতো ওলাইছোঁ প্লাছ অকণমান ব্ৰিষ্টলৰো অকণমান ইফাল সিফাল ঘূৰিম আৰু অকণমান আমি আজি কেক কাটিং চেৰিমনি এটা এইখিনিতে ইষ্টভিল পাৰ্কত কৰিম চ' আমাৰ একদম আমি পেকেটত অকণমানিকে পেষ্ট্ৰি পিচ এটা টিৰামিছু নহয় নেকি নাজানো আৰু কি 3 লেয়াৰ মই কিবা এটা দেখিলোঁ মই পটককৈ লৈ ল'লোঁ তো এতিয়া আমি ৰাম একো নহয় আমাৰ একচুৱেলি আৰম্ভণিতে 16 বছৰ আগতে যেতিয়া আমি ফাৰ্ষ্ট ডেট কৰিছিলোঁ তো আমি খুব বেংগলোৰ পাৰ্ক বিচাৰি যাওঁ আগতে তো অকণমানিকৈ আমি ইয়াতে তাকো অকণমান ডেমেজো হৈ গ'ল ছাইডটো পেকিঙত আনোতে তো ইয়াতে আমি এতিয়া অকণমানিকৈ কেক কাটিং থেংক ইউ চ' আজি আমাৰ বিয়াৰ হ'ল 7 বছৰ 2015 to 2022 তো আমি কেকটো খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ ইয়াতে জেগাবিলাক ইমানেই ধুনীয়া কি যিটোকে দেখোঁ সেইটোকে মোৰ ফটোৱে তুলিব মন যায় সেয়া দূৰত ৰখি আছে মোৰ পতি দেৱ বলক আপোনালোকক নেক্সট গৈ পেলাই দেখাই আছোঁ ভিডিঅ' ফটো চব কোনখিনিত থাকিবা এফালে যোৱা চৰি আমি আহিছোঁ ক্লিফটনৰ ছাছপেনশ্যন ব্ৰিজত অত্যন্ত ঠাণ্ডা চ' এই ছাছপেনশ্যন ব্ৰিজখনৰ তলত আছে সেইখন এভন ৰিভাৰ আৰু এই ছাছপেনশ্যন ব্ৰিজখন 1864 মানতে অ'পেনিং হৈছে মানে প্ৰায় 150 বছৰতকৈও ওপৰ পুৰণা আমি এইফালে ছাছপেনশ্যন ব্ৰিজ চাই পেলাই এই আগেদি খোজকাঢ়ি গৈ ক্লিফটন অবজাৰভেটৰীখন দেখাই আছোঁ আপোনালোকক অবজাৰভেটৰী দি ওপৰত সেইটো অবজাৰভেটৰীটো গোটেই ভিউটোও দেখা পায় আৰু আমি যিহেতু অলৰেডি ওখ জেগাতে আছোঁ তো আমি অবজাৰভেটৰীৰ ওপৰলৈ নাযাওঁ এই ব্ৰিষ্টলৰ এই ছাছপেনশ্যন ব্ৰিজখনৰ আৰু এটা স্পেচিয়েলিটি হৈছে কি এইটো গোটেই তলটো উডেদি বনোৱা তো টেকন'লজি আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বহুত আগৰ পৰাই মানে উন্নত ব্ৰিষ্টলখন অবজাৰভেটৰীৰ ওপৰলৈ নাযাওঁ কিন্তু অবজাৰভেটৰীৰ ভিতৰেদিয়ে পূৰা টানেলেদি কেভলৈ আমি যাম আৰু আপোনালোকক দেখাই আছোঁ এইটো হৈছে বিলিভ কৰে এইটোৰ নাম হৈছে দ্য জায়েণ্টছ কেভ এই জায়েণ্টছ কেভত মানে বিলিভ কৰে কি বহুত জায়েণ্টছবিলাক আছিলে বুলি ইয়াৰ মানুহে বিলিভ কৰে আমি এইটো দি গৈ পেলাই তলটো হৰাইজণ্টেলিটো লগাওঁ মই তেতিয়া লৈ ল'ম আপোনাৰ পৰা কৈছোঁ নহয়
আপুনি কেয়াৰফুলি যাওক মোৰতো হাইট বেছি নহয় আপুনি কেয়াৰফুলি যাওক আগত ওৱান ষ্টেপ এট এ টাইম মোৰবিলাক জেগাত ভয় লাগে একো নহয় ইয়াতে কোনো ফুল স্পীডত নাই সিহঁতৰতো 6 ফুটটো নৰ্মেলেই হাইট 6.2 to এভাৰেজে হ'ব সিহঁতৰ মাইকী মানুহৰে চাগে 6 মান 5, 11, 6 এভাৰেজ মই গোটেই ইউকেত চবতকৈ শ্বৰ্টেষ্ট গাৰ্ল হয় মই ইয়াতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম লগাম নাই খোৱা কেনেকৈ যাম ৰাস্তাটোতো এটাই হয় এফালৰ পৰা মানুহ আহি আছে ছাইড হৈ যাব লাগিব গো এইটো জায়েণ্টছ কেভ বুলি কয় বিলিভ কৰে কি ইয়াতে জায়েণ্টছ আছিলে বহুত তললৈ আহিলোঁ আমি ভয়ংকৰ তললৈ আহিলোঁ হাতখন ধৰি থাকা মোৰ ৰাইজ আহক ছাছপেনশ্যন ব্ৰিজত উঠো আপোনালোকক সেই ওপৰৰ পৰা ব্ৰিজখন দেখাইছিলোঁ নহয় এতিয়া গোটেই ব্ৰিজখনৰ কাষে কাষে খোজকাঢ়ি ব্ৰিজখন ক্ৰছ কৰিম আপোনালোকক দেখাই আছোঁ বলক আমি সেই ওপৰত তাতে গৈছিলোঁ তাতে গৈছিলোঁ তাৰ পৰা চাইছিলোঁ এখন ব্ৰিজ আৰু এইফালে ৰাস্তা দেখা পাইছিলোঁ আপোনালোকক দেখাই আছোঁ আমি যে পুৰা তলত পুৰা পাহাৰ আৰু পাথৰৰ মাজে মাজে যে কেৱলৈ গৈছিলোঁ সেইয়া দূৰত য়েল্লো সেইটো দেখিছিলেনে পুৰা সেই পইণ্টটোলৈকে গৈছিলোঁ য'ত তলেদি যে পুৰা ৰাস্তাত গাড়ী গৈ থাকে সেইটো কেৱেদি গৈ সেই পইণ্টটোলৈ গৈছিলোঁ আমি ব্ৰিজখনৰ পৰা নামি অকণমান খোজকাঢ়ি আছোঁ ইয়াতে ইমান ধুনীয়া ধুনীয়া মানে মেনশ্যন বুলিয়ে কওঁ নে বাংলোজ বুলিয়ে কওঁ ভাল লাগিছে পুৰা ব্ৰিটিছ আৰ্কিটেক্সাৰৰ বহুত পুৰণা মানে মেনশ্যনছ আছে সেইকাৰণে এনেই খোজকাঢ়ি অকণমান কিনকৈ বৰষুণো দি আছে বহুত ঠাণ্ডা সেইকাৰণে এনেই চাবলৈ আহিছোঁ এইফালে দেখাই দিয়ক মানুহ চানুহ বহুত কম আজি তথাপিতো আজি ছেটাৰডে বুলি ৰাস্তা ঘাটে অলপ মানুহ দেখিছোঁৱে
Bristol কাৰবাৰ দেখিছে ঘৰৰ অলপ ঘৰ দেখিছে বহুত ধুনীয়া সেইকেইটা ঘৰো বহুত এক্সটিক ক্লিফটন ব্ৰিজ চাই অহাৰ পিছত এতিয়া আমি তললৈ নামি আহিলোঁ এইখিনি হৈছে ক্লিফটন ভিলেজ ইয়াৰ প্ৰত্যেকটো গলি ইমানেই বেছি কালাৰফুল লাগিছে সৰু 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 খানাৰ জইণ্টছবিলাক আছে মানে সৰু ৰেষ্টুৰেণ্টছবিলাক আছে আৰু সৰু সৰু কিবা কিবি দোকানো আছে বিৰাটেই কালাৰফুল লাগিছে তো এইখিনি এৰিয়া অলপমান এক্সপ্ল'ৰ কৰি লওঁ তাৰ ভিতৰতে যদি ক'ৰবাত চান্স পাওঁ কিবা এটা খায়ো ল'ম আহক আপোনালোকক অলপমান ক্লিফটন ভিলেজৰ গলিবিলাক আৰু ইমান ৰঙীন দোকানবিলাক অলপমান দেখাওঁ মোক আগত যাব দিয়াচোন আৰু পিটিখন আহি আছে লিকৰ শ্বপ ৰেষ্টুৰেণ্ট ক্লিফটন ভিলেজৰ মাজে মাজে গলিবিলাকত ঘূৰি ফুৰিছোঁ এতিয়া বিল্ডিংবিলাক অলপমান বিৰাটেই কালাৰফুল টাইপৰ হয় সৰু সৰু ফুড জইণ্টছো আছে চাওঁ ক'ৰবাত এটাত বহি ইমান ভোক লগা নাই মোৰ নাজানো মোৰ UK অহাৰ পৰা এপেটাইট একদম কমি গৈছে বাট কিবা এটা খাই লওঁ বহি পেলাই নৰ্মেল ডে এনিভাৰ্চাৰীত আমি যেতিয়া মুম্বাইত আছিলোঁ বা গুৱাহাটীত য'তে নাথাকোঁ কিয় পুৰা ডেটো অলপ বেলেগ ধৰণৰ এনিভাৰ্চাৰী হয় বাট আজি একদম মানে অলপমান পুৰা ট্ৰিপত থাকিলে যি হয় তেনেকুৱা লাগিছে আজি ইয়াতে ব্ৰিষ্টলৰ টেম্পাৰেচাৰ হৈছে 6 ডিগ্ৰী কিন্তু 6 ডিগ্ৰীতকৈ বহুত কম নিচিনা লাগে আৰু আজি পুৰা বতাহ আৰু বৰষুণো দি আছে আহা বোলো আহি আছোঁ মুনু Right. I would buy it. I think sometimes it's going to be come on, bro. Step out a bit. চ' আমি খোজকাঢ়ি থাকোঁতেই এই ৰাস্তাটোত নোৱা বুলি এখন জাপানীজ ৰেষ্টুৰেণ্ট দেখিলোঁ কি আছে কিনো পাওঁ বুলি ডাইৰেক্ট সোমাই দিলোঁ ৰেষ্টুৰেণ্টখনত চাওঁ কিবা এটা অৰ্ডাৰ কৰি খাই লওঁ
সো আমি অৰ্ডাৰ কৰিলোঁ ইহঁতৰ জাপানিজ ডাম্পলিং টাইপৰ নামটো এতিয়া মই অলপ পাহৰিলোঁ কিন্তু চিকেন আৰু এইটো হৈছে চি ফুড ৰেমেন আৰু এইটোত আছে ৰেমেন নুডলছ আৰু গোটেই ভেজিটেবলছৰ লগত বনাইছে আৰু মই একেটা বস্তুৱে অৰ্ডাৰ কৰিছোঁ চিকেনত চিকেন ৰেমেন কিন্তু মোৰ নুডলটোৰ নাম হৈছে উডান মানে মোৰ নুডলটো আকৌ শকত সেই ৰেমেন নুডলছতকৈ সো আমি আমাৰ ৰেষ্টুৰেণ্টখনৰ পৰা খাই ওলাওঁতে প্ৰায় অলপ আন্ধাৰ নিচিনা হৈছে আৰু এইটো এতিয়া আমি ৰাস্তাই খোজকাঢ়ি আগবাঢ়ি যাওঁ ক'ত খাম বহিব জেগা আছে কি জানি ইয়াতে যিহেতু ইমানেই ঠাণ্ডা ৰাস্তাত খোজকাঢ়ি মন গ'ল কিবা এটা গৰম কফি খাওঁ তো সেয়ে বিচাৰি এখন ক্ৰীমছ বুলি এখন এটা প্লেচত সোমালোঁ তাতে হট চকলেট আৰু কিবা কিবি মস্ত ডাঙৰ মেনুখন মই পুৰা ষ্টাডি কৰি আছোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এটাটো আমাৰ আজি এনিভাৰ্চাৰী বুলিও আৰু আজি প্ৰথম মই অকণমান ব্ৰিষ্টলত এপাক ওলালোঁ তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিল আজি হৈছে ছেটাৰডে নাইট আৰু এইখিনি সময়ত পুৰা পাৰ্টি মাহল আৰম্ভ হৈছে এতিয়া বাজিছে গধূলিৰ 6টা বজা বহুতেই বেছি ঠাণ্ডা আকৌ লগ পাম ইয়াৰ নেক্সট ভিডিঅ'টোত বাই